নমস্কাৰ, মোৰ নাম পংখী মৰাণ। আজি পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম চেনং তই পোহ হবি। চেনং তই পোহ হবি। জীৱনৰ কেনভাছখন তেনেই উকাচোন, আঁকিব নোৱাৰিলোং ৰঙীন ছবি। বিচৰা স্বত্তেও বগাবলৈ নোৱাৰিলোং মোক কৰি। এতিয়া মোৰ চুবুৰীত গধূলি বেলিকা বসন পৰে, জীৱন বৃত্তটোও বজাৰ এখন বহে। চকু দুটা জিলিকি পৰে, এভোন ঢেৰ কথা। সময়ৰ চন্দ্ৰবিন্দুত সাধু এটাৰ দৰে পৰি থাকিলোং। কেতিয়াবা নিজকে এডোখৰ খালী জেগা নিচিনা লাগে। ফুটপাথ নে নেদেখা বাট, এভোন বৰ দীঘলীয়া। কাৰাবাসত এন্ধাৰত সপোনভোন খহি পৰিব নিদিবি। বিপথে নেযাবি, পুৱতি নিশাও সপোন গঢ়িবি। তোৰ সপোনভোন পুৱাবি চেনং, চা তোৰ হৈ তোক সাহস দিম। বুকু ভৰা চেনেহ এচপা হিনাই দিম। ডাইনীগঞা বংশটোৰ বাট হবি, সদায় আগুৱাই যাবি। আঙুলি কঁপিলে কেঁচা হালধি হিনাবি। ভাগৰি পৰিলে শুই নিদিবি। পিছলৈ চাই খচ নকৰিবি, সদায় আগুৱাই যাবি। চেনং তই পোহ হবি। ধন্যবাদ।